Hi guys, welcome back to my YouTube channel Minalidas Pulokalabuku Swagotam. আজি thumbnail এখন দেখি গম পাইছে কি কিহৰ ওপৰত ভিডিঅ' হ'ব লাগিছে। যেহেতু কৈ দিছো নতুন সদস্য এজনী আহিল আমাৰ পৰিয়াললৈ। তাই 8 দিনে হ'ল আৰু তাইনো আজি কি পতা হৈছে মোৰ কি হয়নো তাই গম পাই যাব ভিডিঅ'টো লাষ্টলৈকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব আৰু ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব চাই থাকক। এয়া আয়োজন চলি আছে, এয়া ভাত বনাই আছে আৰু এইখিনি কচু মেইন যেহেতু জাল দিয়াত এয়া ৰঙালাও আলু কুটি থোৱা আছে আৰু এইখিনি মাছে যেহেতু জাল দিয়া হয় এইখিনি গৰৈ মাছ ধৰি আনিছে আৰু ইয়াতো আছে ছোৱালী লগৰ খুৰী বব হয় এয়া ভাত হ'ব আৰু তাৰপিছতে চব্জি বনোৱা হ'ব। এজনী ছোৱালী আইতা কয় এজনী আইতা চাই থাকক ভিডিঅ'টো দেখাই গৈ থাকিম আমি যিমানখিনি এনে আলুখিনি কুটা এইখিনি আলুখিনি কুটিলে এইখিনি আলু কচু এইখিনি আমি কাটিছিলোঁ আমাৰ ইয়াত কাটি থোৱা আছে কচু এইখিনি আৰু নালাগে আৰু কচু হৈ যাব আৰু এইখিনি আদা নহৰু পিঁয়াজ কাটি থোৱা আছে এয়া আমাৰ পূৰা ৰেডি হৈ গ'ল। এইখিনি কচু আলু আৰু মাছ আৰু এইখিনি দালি কোমোৰা এইখিনি ভাত তাৰপাছতে এইটো হ'ল পূৰা লোকেল মাংস আমি ৰঙালাও কাটি থোৱা আছে আৰু বনাব লাগিব আৰু এইখিনি ৰেডি পূৰা লাহে লাহে ৰেডি আছে। আৰু কিমান খাবা মানস কিমান খাবা তুমি খাবলৈ পূৰা হাঁহন হৈ যায় দাঁত চোৱা দাঁত নাই কিমান খাবা একাহিনী টুকাহি কৈ দে আকৌ মোৰখিনিও খাব পাৰিলে তুমি কেকাহি খাবা কেকাহি কোৱা আকৌ এজনী আমাৰ লাকি এনেকুৱা বহুত জাল খাব লাগিছিলে তাই এইজনী আমাৰ ৰাধিকা আমি ভাত খাই লওঁ খাইছে আৰু লাহে লাহে খাইছে আৰু চবে খাই আছে এইকেইজনী পূৰা খাই আছে আৰু এই মই ভাবোঁ মই খাই লওঁ আপোনালোকক দিছোঁ এই খাওক মই খাওঁ ঠিক আছে তাতে ভিডিঅ'টো